এটা সামান্য মোবাইল ফোনৰ সহায়ত মই হৃদয়ৰ বতৰাবোৰ আদান প্ৰদান কৰিব নোৱাৰোঁ। মই এপল বিচাৰোঁ তোমাৰ কাষত, য'ত কেৱল মৌনতাই বিৰাজ কৰিব আৰু কাণত সুৰসুৰাই থকা বতাহৰ সহযোগত দুখন হৃদয়ৰ বতৰা স্পষ্ট হ'ব। আৰু সপোনৰ সন্ধানত যিদিনা আমাৰ আবেগ জড়িত হ'ব, সেইদিনা হয়তো লুইতে কথা ক'ব আৰু বতাহৰ সৰগমত কহুৱাই নাচিব। সন্ধিয়া হৈ আহিল, বাইদেৱে জ্বলোৱা ধূপৰ গোন্ধ পাই ভাগৰত শুকাই থকা প্ৰাণটো জীপাল হৈ উঠিল। সমগ্ৰ শৰীৰটো গধুৰ কৰি ৰখা এঙামুৰি এটা দুখন হাতেৰে মুঠি মাৰি ধৰিলোঁ। যদি জীৱনৰ সকলো আনন্দ এইদৰে মুঠি মাৰি ধৰিব পাৰিলোহেঁতেন। নালাগে দিয়া, কিছুমান কথা আৰু কিছুমান আশা আধৰুৱা হৈ থাকিলেই জীৱনৰ আমেজ পূৰ্ণ পৰিমাণে পোৱা যায়, তাক পূৰণ কৰাৰ হেঁপাহত। আচলতে কি জানা, মই সিমান তোমাৰ প্ৰেমত পৰা নাই যিমান স্বাভিমানৰ প্ৰেমত পৰিছোঁ। তথাপিও নাজানো তোমাৰ সেই চুটি নাকটোত যেতিয়া অভিমানবোৰ ওলমি পৰে কিয় ইমান মৰম লাগে, আৰু নাজানো তোমাক ৰঙা সাজযোৰত কিয় ইমান মৰম লাগে। সেয়া চাগে মোৰ মতলীয়া মনৰ যুগমীয়া অনুভৱ, আৰু সেয়াই চাগে মোৰ ৰোমাঞ্চক জীৱনৰ দুৰ্দান্ত ভালপোৱা।